तामुलपुराव हाथाइसालिया न'ब्लांखौ एमसीएलए पबित्र कुमार बर'आ बेखेवनानै होयो। तामुलपुर जिल्लानि सप्तायारि हाथाइसालियाव गोदानै लुफुंनानै होनाय हाथाइसालि न'ब्लांखौ गरेस्वर बियाबनि एमसीएलए आरो बिटिआर ओनसोल हाथाइसालिनि मासिगिरि पबित्र कुमार बर'आ बेखेवनानै होयो। तामुलपुर जिल्लानि सप्तायारि हाथाइसालियाव सिगां समाव आबुङै मोजां नङैनि थाखाय माखासे जेंनाफोराव गोग्लैनो गोनां जाबोदोंमोन। रायजोफोरनि बेफोरबायदि जेंनाफोरखौ एसेब्लाबो फोजोबनाय आरो मदद होनाय थांखिजों एएसपि एमआरएम फान्डनि जोहै तामुलपुरनि बाजारसालियाखौ लुफुंनानै बेखेवनाय जायो। हाथाइसालिखौ बेखेवनानै एमसीएलए पबित्र कुमार बर' बिथाङा बुङो दि बिटिआरनि गेजेराव थानाय 334 हाथाइसालिखौ जौगाखां होनो थाखाय बिटिआर सोरखारा फोसाबनायजों लोगोसेनो हाथाइसालिया लुफुंनानै होनायनि बाथ्राखौ फोरमायथियो बर' बिथाङा। तामुलपुराव हाथाइसालिया बेखेवनाय समाव एमसीएलए हेमन्त कुमार राभा, प्रजेक्ट डाइरेक्टर DRDA मसलपुर डक्टर आशराफुल आमीन, तामुलपुर जौगाथायनि बिडिअ हिरामुहि सहरिया बिथांमोनजों लोगोसेनो इउपिपिएल आरो बिजेपि दोलोनि मावथिफोरा बाहागो लादोंमोन। जितु रुल बाনৰ দ্বাৰা ক্লাষ্টাৰৰ দ্বাৰা আজি তামুলপুৰ जितु উইকলি মাৰ্কেট ইয়াৰ মানে গৃহ নিৰ্মাণৰ শুভ উন্মোচনী কাৰ্যসূচীখন আমাৰ মাননীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰে উদ্বোধন কৰা আছিল। তেখেতে বিশেষভাৱে মানে এছেম্বলিত থাকিব লগা হোৱাৰ কাৰণে মোক ইয়াত পঠাইছে হিচাপে আজি খুবেই ভালেই লাগিল। ইয়াত যিখিনি মানে ইয়াত স্কিম ধাৰ্য কৰা আছে ভালকৈ নিৰ্মাণ কৰাটো আমি দেখিছোঁ আৰু এনেকৈ আমাৰ যিখিনি বিটিআৰৰ ভিতৰত বৰ্তমানত মই যিহেতু দায়িত্বত আছোঁ চেয়াৰমেনশ্বিপত মানে 334খন মাৰ্কেট আছে তাৰে ভিতৰত আমি যিখিনি ফাণ্ড পালোঁ 21 আৰু 22ত সেইখিনি আমি কিছু মানে মাৰ্কেট ছেট বনালোঁ 5খনকৈ আৰু কিছু আমি ইয়াত বজাৰ এৰিয়াত কিছু ডেভেলপমেণ্টৰ আৰ্ট পিলিং আৰু চেণ্ট গ্ৰেভেলৰ কাম কৰিছোঁ আৰু এনেকৈ আমি নতুনকৈ যিখিনি আঁচনি আহিব যিখিনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এইখিনি আমি ভালকৈ সজাই তোলাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টত যিখিনি ফাণ্ড পাব লাগে আমি ডিমাণ্ড কৰিছোঁ আৰু আমাৰ যিহেতু SOBDৰ ফাণ্ড সেইখিনি আমি বাকী বিশেষভাৱে যিখিনি বজাৰবিলাক বিশেষভাৱে জৰুৰী সেইখিনি আমি এইবাৰ 22 আৰু 23ত নিৰ্মাণ কাৰ্যসূচীবিলাক আমি হাতত লৈছোঁ। যোৱাকালি আমাৰ মিটিং আছিলে সেইটো আমি এনেকৈ সিদ্ধান্ত লৈছোঁ আমাৰ মাৰ্কেট এণ্ড ফেয়াৰ কমিটিয়ে আৰু বিটিআৰৰ যিখিনি আমাৰ মাৰ্কেট আছে ইয়াত সঁচাকৈ বৰ্তমানত আমি যিখিনি দেখিছোঁ ভালেই হ'ব। বৰ্তমান যিখিনি মানে আমাৰ চিফ মহোদয়ে দায়িত্ব লৈছে এইখিনি ফাণ্ডবিলাক বঢ়াই দিছে সেইটো কাৰণে আমাৰ বিটিআৰৰ চৰকাৰৰ দ্বাৰা চেঞ্জ হ'ব। তামুলপুৰ যেনেকৈ জিলা হৈ আজি যিখিনি অফিচ আদালত মানে আমাৰ যিটো মানে DTO অফিচবিলাক যিখিনি হ'ব লাগে সেইখিনি আমাৰ গোটেইখিনি যিহেতু ইয়াত আহিব তাৰপিছত আমি মৰে যিটো গড়েশ্বৰ সমষ্টিত আমি ডিমাণ্ড কৰিছোঁ চাব ডিভিজনৰ এইখিনিও যদি আমি ভাবা দৰে হয় আৰু মানে এৰিয়া আমাৰ যিটো 5টা সমষ্টিৰ ভিতৰত এটা আমাৰ জিলা হৈছে সেইটো আমি প্ৰথমতে আমাৰ চিফ মহোদয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ ক'ব লগা নাই এইখিনিয়ে মোৰ ক'ব লাগে। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ চেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।